আজি বুঢ়াটাক ফোন কৰোঁ ৰ সি এজেণ্ট বিনোদক চিন পোৱা নাই এই এজেণ্ট বিনোদে যে মোক কিমান ফোন কৰিব পায় ৰ আজিবা আৰু কি কয় আৰু ই হেল্ল' অ' ছাৰ নমস্কাৰ অঁ আপুনি ইমান বছৰ হ'ল এটা পলিচি কৰিম বুলি কৈ থাকে কিন্তু পলিচিটোতো আজিলৈকে কৰা নাই সেই ৰ কিমান বাৰ ক'ব লাগে একটা ঠাইৰ পৰা মোৰ পইচা আহিব লগা আছে সেই পইচা আহিলে মই ইঞ্চুৰেঞ্চ এটা খুলিম মইতো নুখুলিম বুলি কোৱা নাই নহয় কেতিয়াও কেতিয়া কৰিব আপোনাক ফোন কৰি মোৰ কমিশ্যনৰ টকা শেষ হৈ গ'ল কিমান ফোন কৰিম আৰু আপোনাক খালি টাকা আহিব কৈ থাকে ক'ৰ পৰা আহিব আপুনি কওকচোন কেতিয়া পাব কওক 60 বছৰ হ'লে মোদী চৰকাৰে বোলে মোক পেঞ্চন দিব সেই পেঞ্চনৰ টকা এটা পালে খুলিম দে নহ'লে এই বুঢ়া পেঞ্চন পাৱালৈকে তুই বাচি থাকবি না ইমান দিন হা তেনেহ'লে এটা সৰু চাই আপুনি ইঞ্চুৰেঞ্চ কৰক দুৰ্ঘটনাত অঁ সেইটা কি হ'লে পাম বাইক চাইকেল ঠেলা এইবিলাকৰ যদি এক্সিডেণ্ট হয় আপুনি মাহেকত 500 টকাকৈ পাব অঁ সেই চাইকেল নাই বাইক নাই মোৰ একো নায়েই কেনেকৈ হ'ব এতিয়া ইঞ্চুৰেঞ্চ মোৰ ক্ষেত্ৰত নহ'ব দে একটা ইঞ্চুৰেঞ্চ আছে না নাই কিহৰ কওকচোন আপুনি অঁ চেঙেৰীয়া পিপোৱা ইঞ্চুৰেঞ্চ আছে হা কি বুঢ়াৰে থৈ হা কি কাটিহে দিল ভাল কথা সুধিলে আৰু উত্তৰ দিব নাপায় আৰু খালি ইঞ্চুৰেঞ্চ কৰি থাকে না অ' মই কয় কাক বিচাৰিছিল মই এতিয়া আছো অঁ ছাৰ বহক নমস্কাৰ নমস্কাৰ আপোনাৰ খবৰ ভাল না আছো পিছে আপোনাৰ কিবা ভুল হ'ল নেকি নাই মই আপোনাকে লগ ধৰিব আহিছোঁ পিছে কিবা কাম আছিল অলপ টাইম দিব পাৰিব সৰু এটা কথা আছিল লকডাউনততো একে সময় আপুনি অলপ কিয় দিনটোৱে ল'ব পাৰে হয় নেকি আচ্ছা মোকতো নিশ্চয় চিনি পাইছে নাই পোৱা নাইতো পোৱা নাই নেকি মই এজেণ্ট বিনোদ কিহৰ বা এজেণ্ট আপুনি লাইফ ইঞ্চুৰেঞ্চৰ মক্কেল লাইফ ইঞ্চুৰেঞ্চৰ হে ই আজি মোক পাগল বনাব দেই কি কৰোঁ বাহানা কৰি যে ইয়াৰ পৰা উঠা যায় বলক অলপ চাহ খাই তাতে বোলে ভাল চাহ পায় না ভাত খালোঁ মই চাহ নাখাওঁ দে আপোনাৰ কিবা আছিল যদি কওকচোন ইয়াতে মইতো কি কাৰণত আহিছোঁ গমেই পাইছে মই এজেণ্ট বিনোদ এটা সৰু পলিচি খুলিব লাগে মোৰ ঘৰত কোনেও নাই মই যাওঁ নেকি মোৰ ঘৰত গাহৰিৰ বেমাৰ ঘৰত কোনেও নাই আৰে আপুনি বহকচোন অলপ সময় দিয়ক গাহৰিৰো ইঞ্চুৰেঞ্চ আছে আমাৰ আৰু ইঞ্চুৰেঞ্চ কৰিব লাগে যেনে ধৰক মাংসৰ বিনা মদ আধৰুৱা মহিলাৰ অবিহনে পুৰুষ আধৰুৱা কেপি চাদাৰ অবিহনে আমি আধৰুৱা ঠিক তেনেদৰে L20 টিমৰ অবিহনে ইউটিউব আধৰুৱা সেই একেধৰণে লাইফ ইঞ্চুৰেঞ্চ বিনা আমাৰ জীৱন আধৰুৱা স্যাৰ লাইফ ইঞ্চুৰেঞ্চ কৰিব লাগে স্যাৰ লাইফ ইঞ্চুৰেঞ্চ আমাৰ ছেভিং হয় স্যাৰ যেনে ধৰক 15 বছৰৰ আপুনি পলিচি কৰিলে 20 বছৰত পাব আপুনি 10 লাখ টকা ইমান লম্বা লাইফ ইঞ্চুৰেঞ্চ মই নকৰোঁ যদি মৰি যাওঁ মইতো টকাখিনিতে নাপাম নকৰোঁ মই লাইফ ইঞ্চুৰেঞ্চ চিন্তা নকৰিব স্যাৰ আপুনি মৰি গ'লেও টেনশ্যন নাই স্যাৰ আমি সৰ্বতো আমাৰ ব্ৰাঞ্চ আছে আমি টকা তাতে ট্ৰেন্সফাৰ কৰি দিম আপোনাক মোক কালি এটা পণ্ডিতে কৈছে মই 70 বছৰলৈকে বাচিম যদি মই নৰকত যাওঁ এনেকৈ নহয় স্যাৰ আমাৰ এতিয়া ইঞ্চুৰেঞ্চ কৰিলে আপুনি নৰকত যোৱাটো ন' চান্স স্বৰ্গত যোৱা চাৰ্টিফিকেটো আমাৰ লগত আছে স্যাৰ সেই মই নকৰোঁ মই যাওঁ স্যাৰ ৰ'বকে নকৰোঁ মই ইঞ্চুৰেঞ্চ নকৰোঁ স্যাৰ শুনক না এটা পলিচি কৰক না আমাৰ ইয়াতে ভাল পলিচি আছে আপুনি এৰি দিয়কচোন এটা কৰক আপুনি এৰি দিয়কচোন লক্ষা
ও স্যার এটা সৰু পলিচি কৰক না স্যার আপুনি ইয়াত কেনেকৈ আহিবা ও স্যার এটা পলিচি কৰক না স্যার ও স্যার আরে এইটো তো বিনোদ দিছা পাং এজেণ্ট বিনোদ কি হ'ল তোৰ ইঞ্চুৰেঞ্চৰ টকা পাম বুলি কি তুই খৰকত যাব খুজি আছা নেকি তুই নাজানাৰ এইগিলা কিছু কালি একজনৰ ঘৰত গেলো পলিচি কৰবা মানুহটা গেল মৰি বুঝছ না পিছত এখন তাক স্বর্গত যাই লগ ধরিম পলিচি একটা করিমে তারপরা আচ্ছা দে ঠিক আছে মানুহগিলা যে কি ভাবে না